আমাৰ বৃহত্তম মৰিগাম ইয়াৰ সমাৰোহ উদযাপন চলিলৈ আহি আমাৰ নিউজ চেনেল মানে সংবাদদাতাসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই তিয়াৰ সমাৰোহ বৃহত্তৰ তিয়াৰ সমাৰোহ সন্দৰ্ভত মোক চমুকৈ দুআষাৰ কওঁ। ইতিমধ্যে আমাৰ এই বৃহত্তৰ তিয়াৰ সমাৰোহ হলংবাৰীৰ পৰা দক্ষিণে গুৱাহাটী পৰ্যন্ত সামৰিলৈ গোটেইসকলক সাংস্কৃতিক সাহিত্য বিভিন্ন দিশত সামৰি যোদ্ধাসকলৰ ভৱিষ্যত দিশটো সুৰক্ষিত কৰিবৰ কাৰণে আমি এইবাৰ বৃহত্তৰভাৱে ৰাজহুৱাভাৱে আমি এই আমাৰ তিয়াৰ সমাৰোহ উদযাপন কৰিছোঁ। আৰু ইয়াত আমাৰ স্থানীয়ভাৱে বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ আমি ইয়াত প্ৰাধান্য গুৰুত্বটো পাম বা পাইছোঁ মিচিং মানে জনগোষ্ঠীৰ পৰা। গতিকে আমাৰ এই মানে যিটো উদযাপন সমাৰোহত আমাৰ মিচিং ভাই বন্ধুসকলে সম্পূৰ্ণৰূপে আৰ্থিক শাৰীৰিক মানসিকভাৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে আমাৰ সেই জাতিগোষ্ঠীটো আমাৰ তিয়াৰ সমাৰোহৰ তৰফৰ পৰা ধন্যবাদ থাকিল। আৰু আগন্তুক আমি এনেধৰণে বিভিন্ন জাতি গোষ্ঠীক লৈ অনেকভাৱে এক হৈ বিভিন্ন উদযাপন বা উৎসৱবিলাক পালন কৰিবৰ কাৰণে আমি এই তিয়াৰ সমাৰোহ সমিতিয়ে সিদ্ধান্ত লৈছোঁ। আৰু সুকলমে আজিৰ শেষ নিশাটো লক্ষ্মণ চেত্ৰীৰ সুগন্ধ কণ্ঠেৰে যাতে উদযাপন হয় আৰু ৰাইজে আমোদ পায় তাৰ কাৰণে আশা ৰাখি মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ আৰু সংবাদদাতা ভাইসকলৰ দীৰ্ঘ কামনা কৰিলোঁ। ধন্যবাদ। বৃহত্তৰ মৰিগাম আঞ্চলিক তিয়াৰ সমাৰোহ মৰিগাম স্থিত বিভিন্ন গোৰ্খা সম্প্ৰদায়ৰ গাঁওবিলাকক লৈ যি দুইদিনীয়া কাৰ্যসূচী লৈছিলোঁ তাৰে আজি দ্বিতীয় দিনা। প্ৰথম দিনৰ কাৰ্যসূচী আছিলে আমাৰ বিভিন্ন দেউচী ভৈলী গোৰ্খাসকলৰ কৃষ্টি আদি যুগৰ পৰা চলি অহা প্ৰচেছ যিটো পদ্ধতি আছিলে এতিয়ালৈকে চলি আছে। তাৰ উপৰি সংগীনিৰ পৰা মাৰুনী নৃত্য পৰা লোকনৃত্য আদিকে ধৰি আৰু যোৱাকালিৰ সাংস্কৃতিক সন্ধিয়াত বিশেষ আকৰ্ষণ DID লিটিল মাষ্টাৰ ৰানাৰ্ছ আপ আপুন পেগুৰ দ্বাৰা আৰু লেৰেঞ্চ টুইছৰ দ্বাৰা প্ৰশিক্ষিত আমাৰ ওচৰৰে এইখিনি স্থানীয় ৰেৱত নেপালৰ দ্বাৰা যিটো সাংস্কৃতিক কাৰ্য যথেষ্ট মনোমুগ্ধকৰ হৈছে বুলি আমাৰ ৰাইজক অৱগত। তাৰোপৰি আজি তৃতীয় দিনৰ কাৰ্যসূচীৰে প্ৰথমে সাংস্কৃতিক শোভাযাত্ৰা আদি কৰি বিভিন্ন লোকনৃত্য গোৰ্খাসকলৰ বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ সৈতে সাহিত্য শাখা লগতে আজিৰ যিটো সাংস্কৃতিক সন্ধ্যা বিশেষ আকৰ্ষণ গোৰ্খা লক্ষ্মণ যদি ওদালগুৰিৰ পৰা আহি গীত পৰিৱেশন কৰিব। গতিকে ৰাইজৰ সমাজে বিভিন্ন জাতি জনগোষ্ঠী আমাৰ ইয়াত বসবাস কৰি আছে। গোটেই জাতি জনগোষ্ঠীক সংলগ্ন কৰি যিটো কাৰ্যক্ৰম চলি আছে এতিয়ালৈকে আৰু ভৱিষ্যতে এনেকুৱা তিয়াৰ সমাৰোহ আমি ভৱিষ্যতে কৰি যাম আৰু বিভিন্ন আমাৰ সভ্যতা সংস্কৃতি বজাই ৰাখিম বুলি আৰু লগতে ভৱিষ্যতেও বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি গোৰ্খাসকল ইয়াৰ খিলঞ্জীয় মৰ্যাদাৰে যিটো কলা সংস্কৃতি বজাই ৰাখিব তাৰ যথেষ্ট সহায়ক হিচাপে আমাৰ এইখিনি তিয়াৰ বিদায় সমাৰোহ যিটো কাৰ্যসূচী লোৱা হৈছে সেইখিনি যথেষ্ট সহায় হ'ব বুলি মই ইয়াৰে আপোনালোকক আহ্বান জনালোঁ। ধন্যবাদ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन मुलि जाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।